নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিতৰ 6 নম্বৰ পাঠ হৰণ পাঠৰ 78 পৃষ্ঠাত থকা এটা গণিত সমাধান কৰিম। তোমালোকে মনোযোগেৰে চাবা যে স্থানীয় মান অনুসাৰে হৰণ কৰা। আমাক স্থানীয় মান অনুসাৰে হৰণ কৰিব দিছে। তাৰে চি নম্বৰ গণিতটো 2706 হৰণ 22 যে 2706 আমি 22ৰে হৰণ কৰিব লাগে। আমি আগতেতো এইগুণ কৰিছোৱে যে প্ৰথমে আমি কি কৰিব লাগে, যোনটো ভাজ্য তাক আমি স্থানমান অনুসাৰে ভাগ কৰিব লাগে। অৰ্থাৎ ইয়াত 2706 আমি স্থানমান অনুসাৰে ভাগ কৰিম। ভাগ কৰিলে হ'ব এনেকুৱা যে 2706 সমান 2000 যোগ 700 যোগ 6। এতিয়া ইয়াক আমি কি কৰিব লাগিব, 22ৰে হৰণ কৰিব লাগিব। অৰ্থাৎ 2000 যোগ 700 যোগ 6 আমি 22ৰে হৰণ কৰিম। প্ৰথমে আমি 22ৰে কাক হৰণ কৰিম, 2000ক। চোৱাচোন যে 2000 হ'ব ভাজ্য আৰু 22 হ'ব ভাজক। 22ৰে 2000 হৰণ কৰিম। প্ৰথমে চোৱা 22ত কেইটা অংক আছে, দুটা। যদি আমি 2000ৰ দুটা অংক লওঁ তেতিয়া কিমান হ'ব, 2000ৰ প্ৰথম দুটা অংক হ'ল 20 আৰু আমাৰ 22ৰে 20ক হৰণ নাযায়, কাৰণ 22তকৈ 20টো সৰু হয়। তেতিয়াহ'লে আমি কি কৰিব লাগিব, তিনিটা অংক ল'ব লাগিব। তিনিটা অংক ল'লে হ'ব 200। এতিয়া আমি এই 200টোক 22ৰে হৰণ কৰিম আৰু 22ৰে আমি 200 হৰণ কৰিলে তোমালোকে যদি 22 পূৰণ 1 22 পূৰণ 2 এনেকৈ কৰি গৈ থাকা তেতিয়া তোমালোকে দেখিবা যে 22ৰে 200ক যাব 9 বাৰ আৰু 9 বাৰ গ'লে হ'ব 22 9 গুণ 198। এতিয়া আমাৰ হৰণৰ নিয়মমতে আমি এইবাৰ কি কৰিম, 200ৰ পৰা 198টো বিয়োগ কৰিম। 200ৰ পৰা 198 বিয়োগ কৰিলে আমি কি পাম, 2 পাম। তাৰপিছত আমি কি চাব লাগে যে আমাৰ কিবা নামি আহিবলগীয়া অংক আছে নে চাব লাগে। আমি নামি আহিবলগীয়া অংক চালোঁ, দেখিলোঁ যে আমাৰ শূন্য এটা নামি আহিব লগা আছে। আমি এই শূন্যটো নমাই আনিলোঁ। শূন্যটো নমাই আনিলে হ'ল 20। এতিয়া 22ৰে 20ক যাবনে নাযায়, এনেহ'লে কেইবাৰ যায়, 0 বাৰ যায়। 0 দিয়া, 0 বাৰ গ'লে হ'ব 0। গতিকে বিয়োগ কৰা 20ৰ পৰা 0 বিয়োগ কৰিলে এইবাৰ আমি ভাগ 1 পালোঁ 20। এতিয়া আমি এই 20টো কি কৰিব লাগিব, ইয়াৰ পিছত আমি যাক হৰণ কৰিম তাৰ লগত যোগ কৰিব লাগিব। যে আমাৰ 2000 যোগ 700 আছিল, অৰ্থাৎ আমি 700ৰ লগত এই 20টো যোগ কৰিম। 20টো 700ৰ লগত যোগ কৰিম আৰু 20টো 700ৰ লগত আমি যোগ কৰিলে কি পাম, 700 যোগ 20 সমান 720 পালোঁ। এতিয়া আমাৰ কাম হ'ব এই 720ক আমি 22ৰে হৰণ কৰিব লাগে। অৰ্থাৎ ভাজ্য এইবাৰ হ'ল 720 আৰু ভাজক হ'ল একে আছে আমাৰ 22। যে 720ক আমি 22ৰে হৰণ কৰিম। এইবাৰো আমাৰ 22ৰ দুটা অংক, 720ৰ দুটা অংক ল'লে হ'ব 72। 72ক 22ৰে কিমান বাৰ যাব, 3 বাৰ যাব। তোমালোকে পূৰণ কৰি চালে গম পাবা। আৰু 22 3 গুণ হ'ব 64, 66। এতিয়া আমি হৰণ নিয়মমতে 72ৰ পৰা 64টো বিয়োগ কৰিম। অৰ্থাৎ 72ৰ পৰা 66টো বিয়োগ কৰিম আৰু বিয়োগ কৰিলে পাম আমি 6 পাম, 6 পালোঁ। এতিয়া আমাৰ নামি আহিবলগীয়া অংক কিবা আছে না চোৱা, এটা শূন্য নামি আহিবলগীয়া আছে। শূন্যটো নমাই আনিলে হ'ল 60। এতিয়া 60ক 22ৰে কিমান বাৰ যাব, পূৰণ কৰি হ'লে গম পাবা 2 বাৰ যাব। হ'লে হ'ব 44। যে আমি 22 গুণ পালোঁ 44। এতিয়া 60ৰ পৰা 44টো বিয়োগ কৰিলে পাবা 16। এইবাৰো আমাৰ এটা ভাগ 1 ৰৈ গ'ল। এই ভাগ 1টো আমি কি কৰিব লাগিব, ইয়াৰ পিছত যোনটো সংখ্যা আছে তাৰ লগত যোগ দিব লাগিব। অৰ্থাৎ আমাৰ 2000 যোগ 700 যোগ 6 আছিল, অৰ্থাৎ 700ৰ পিছত আছিল 6। এই 16টো আমি সেই 6ৰ লগত যোগ দিম। যে আমি 16টো 6ৰ লগত যোগ কৰিম আৰু যোগ কৰিলে আমি 6 যোগ 16 সমান 22 পাম। এতিয়া আমি 22ৰে 22ক হৰণ কৰিম। যে আমি যোগফল কৰি যোনটো 22 পালোঁ সেই 22টো হ'ব ভাজ্য আৰু আমাৰ ভাজকটো 22 আছিল। 22ৰে 22ক যাব এবাৰ, গ'লে হ'ল 22 আৰু আমি বিয়োগ কৰিলে পাম 0। অৰ্থাৎ ইয়াতো আমি তিনিটা গণিতত তিনিটা ভাগফল পালোঁ। এতিয়া আমাৰ মুঠ ভাগফল হ'ব এই তিনিটা ভাগফলৰ যোগফল। অৰ্থাৎ 90 যোগ 32 যোগ 1। প্ৰথমটোত 90 পাইছিলোঁ, ছেকেণ্ডটোত 32 পাইছিলোঁ, থাৰ্ডটোত 1 পাইছিলোঁ।
এইকেইটা আমি যোগ কৰি হ'ব ভাগফল যে ভাগফল হ'ব 90 যোগ 32 যোগ 1 সমান 123 আৰু ভাগশেষ হ'ব আমাৰ শেষৰ ভাগশেষটো আৰু শেষৰ ভাগশেষটো আছিল আমাৰ 0 যি 22 আমি 22ক যে হৰণ কৰিছিলোঁ সেইটো ভাগশেষ 0 আছিল গতিকে ভাগশেষ হ'ল 0